নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল আস্থাস মোটিভেশ্যন। মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে ভগৱানৰ কৃপাত। বন্ধুসকল, আপোনালোকে বাৰু আপোনালোকৰ ইচ্ছাবিলাক আনৰ ওপৰত জাপি দিয়ে নেকি? যদি তেনে কৰে, এনেকুৱা ভুল আৰু কেতিয়াও নকৰিব। এটা সৰু কাহিনী কৈছোঁ শুনক। এবাৰ এগৰাকী মহিলাই বজাৰলৈ বুলি ওলাল। তেওঁ ভাটৌ চৰাই কিনিব মন কৰিলে। সেইবাবে তেওঁ বজাৰলৈ গ'ল, বিভিন্ন দোকানে দোকানে ঘূৰিলে। ঘূৰি তেওঁ এখন চৰাই বিক্ৰী কৰা দোকানত সোমাল। তাত তেওঁ বিভিন্ন ধৰণৰ চৰাই দেখিলে আৰু তেওঁ যে বিচাৰিছিলে ভাটৌ চৰাই ল'ব বিচাৰিছিলে, তেওঁ ভাটৌ চৰাই দেখা পালে। বিভিন্ন ধৰণৰ ভাটৌ চৰাই আছিল, চবৰে প্ৰাইচবিলাক বেলেগ বেলেগ আছিলে। তাৰ ভিতৰত এটা ভাটৌ চৰাই তেওঁৰ পচন্দ হ'ল। তেওঁ দোকানীজনক তাৰ প্ৰাইচটো অৰ্থাৎ তাৰ দামটো সুধিলে। দোকানীজনে ক'লে যে ইয়াৰ দামটো 500 টকা পৰিব। তেতিয়া মানুহগৰাকীয়ে ভাবিলে, আৰে ভাটৌ চৰাইটো ইমান দাম যে কিয়? তেতিয়া দোকানীজনে ক'লে, ইয়াৰ এটা বৈশিষ্ট্য আছে আৰু সেইটো হ'ল সি যেতিয়া আনন্দ মনেৰে থাকে, সি গান গায়, খেলে আৰু কথা কয়। সেইকাৰণে ইয়াৰ দামটো অলপ বেছি। মানুহগৰাকীয়ে ভাবিলে, ঠিকে আছে দিয়া, তেতিয়াহ'লে এই ভাটৌ চৰাইটোকে মোক দিয়া। মানুহগৰাকীয়ে এটা সজাৰ সৈতে ভাটৌ চৰাইটো লৈ ঘৰ পালেগৈ। ঘৰ যেতিয়া পালেগৈ, ভাটৌ চৰাইটো তেওঁ এটা পোনত তেওঁ ধুনীয়াকৈ ওলোমাই ৰাখিলে। তাৰপিছত তেওঁ লক্ষ্য কৰিলে ভাটৌ চৰাইটোৱে দেখোন একোৱে নকয়, না কথা কয়, না গান গাইছে, না খেলিছে। দ্বিতীয় দিনা তেওঁ দোকানীজনৰ ওচৰ পালেগৈ আৰু দোকানীজনক ক'লে, তুমি এইটো কি ভাটৌ চৰাই মোক দিলাহে? ই দেখোন কথাও নকয়, গানো নাগায় আৰু নেখেলেও। তেতিয়া দোকানীজনে ক'লে, আপুনি এটা কাম কৰক, এই জখলাডাল লৈ যাওক আৰু সজাটোৰ ভিতৰত ভৰাই দিয়ক, সি খেলিব। কথামতেই কাম, মানুহগৰাকীয়ে জখলাডাল কিনি নি পেলাই সজাটোৰ ভিতৰত ভৰাই দিলে। কিন্তু তথাপিতো ভাটৌটোৱে নেখেলিলে। মানুহজনী এইবাৰ আকৌ খং উঠিল। পিছদিনাখন মানুহজনী আকৌ গ'ল, অৰ্থাৎ দ্বিতীয় দিনা মানুহজনী আকৌ গ'ল দোকানীজনৰ ওচৰলৈ। ক'লে ভাটৌটোৱে দেখোন খেলাই নাই আৰু কথাও নকয়। তেতিয়া দোকানীজনী ক'লে, আপুনি এটা কাম কৰক, এই জোলনাখন লৈ যাওক আৰু সজাটোৰ ভিতৰত লগাই দিয়ক, সি খেলিব। কথামতেই কাম, মানুহজনী আকৌ জোলনা এখন নি পেলাই সজাটোৰ ভিতৰত ভৰাই দিলে। কিন্তু এইবাৰো ভাটৌ চৰাইটোৱে না খেলিলে, না গান গালে, না কথা ক'লে। এইবাৰ মানুহজনী আকৌ খং উঠিল। তাৰপিছত তৃতীয় দিনা মানুহজনী যেতিয়া ভাটৌ চৰাইটোৰ ওচৰলৈ গ'ল, দেখা পালে ভাটৌ চৰাইটোতো মৰি আছে। মানুহজনী আচৰিত হ'ল আৰু লগে লগে সেই দোকানীজনৰ ওচৰত পাই গ'ল আৰু দোকানীজনক ক'লে যে ভাটৌ চৰাইটো দেখোন মৰি থাকিল। তেতিয়া দোকানীজনে ক'লে, আপুনি তাক কি দিছিলে বাৰু? তেতিয়া মানুহজনীয়ে ক'লে, মইতো তাক খেলিবলৈ জোলনা দিলোঁ, জখলাডালো দিছিলোঁ, তথাপিতো দেখোন সি একো নক'লে বা একো নাগালেও, সি দেখোন মৰিহে থাকিল। তেতিয়া দোকানীজনী ক'লে, বাইদেউ কথা এটা কওঁ শুনক, আপুনি আপোনাৰ ইচ্ছাখিনিহে তাৰ ওপৰত জাপি দি আছিলে, কিন্তু তাৰ কি ইচ্ছা আছিলে আপুনি জানো এবাৰ ভাবিছিলে? সি আচলতে এইবিলাক বস্তু বিচাৰাই নাছিলে। সি ভোকত আছিলে। তাক আপুনি খাদ্য দিছিলনে? তেতিয়া মানুহজনী হতবাক হৈ পৰিল। কৈছে, মইতো পাহৰি গ'লোঁ তাক খাবলৈ দিবলৈ। সেইটোৱে কথা যে আপুনি তাক খাবলৈ নিদিলে, সি ভোকত আছিল আৰু সি 2-3 দিন ধৰি একোৱে খাবলৈ পোৱা নাছিলে আৰু সেইকাৰণে সি দুখী মনেৰে আছিল। আৰু মই আপোনাক কৈছিলোঁ, ভাটৌ চৰাইটো আনন্দ মনেৰে থাকিলেহে সি গান গাব, কথা ক'ব আৰু খেলিব। কিন্তু সি খাবলৈ যেতিয়া নাপালে, সি খাবলৈ নাপায়, সি মৰি থাকিল। তেতিয়া মানুহজনীয়ে চকুলো টুকিলে। তো আমি কাহিনীটোৰ পৰা আচলতে কি বুজিলোঁ? যে আমি মানুহে প্ৰত্যেকেই নিজৰ নিজৰ ইচ্ছাবিলাক আনৰ ওপৰত জাপি গৈ আছোঁ অজানিতে। সেয়া হয়তো আমাৰ মা দেউতা হ'ব পাৰে, ভাই ভনী হ'ব পাৰে, বন্ধুবৰ্গ হ'ব পাৰে বা হাজবেণ্ড ৱাইফো হ'ব পাৰে। কিন্তু আমি জানো কেতিয়াবা তেওঁলোকৰ মনৰ ইচ্ছাৰ কথা সুধিছোঁ? তেওঁলোকৰ মনৰ ইচ্ছা বা কি? কেতিয়াবা তেওঁলোকৰ মনৰ ইচ্ছাৰ কথাও সুধিব, তেওঁলোকৰ ইচ্ছাকো সন্মান জনাব, তেওঁলোকৰ মনত কি আছে জানিবলৈ চেষ্টা কৰিব। নহ'লে কেতিয়াবা সেই ভাটৌ চৰাইটোৰ দৰে আমি আমাৰ অতিকৈ আপোনজনকো হেৰুৱাই পেলাব পাৰোঁ। ধন্যবাদ। কাহিনীটো যদি ভাল লাগিলে
লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ইনস্পাইৰেশ্যনমূলক ষ্টৰিবিলাক মই আপোনালোকৰ কাৰণে লৈ আহিব পাৰোঁ। ধন্যবাদ।